অসম চৰকাৰে অৰুণোদয় আঁচনিৰ ওপৰত বহুকেইটা নতুন নিয়ম আনিছে। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনিখন এপ্লাই কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। তেওঁলোকে অহা 1 ছেপ্টেম্বৰৰ পৰা এপ্লাই কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ওপৰত। আৰু অৰুণোদয় আঁচনি এপ্লাই সম্পৰ্কে বহুতো আপ টু ডেট আহিছে। বহু মানুহৰ নাম কৰ্তন যাব যিসকলে অৰুণোদয় ধন পাই আছে। কি কৰিলে অৰুণোদয় আঁচনিৰ ধন কৰ্তন নাযায় তাৰ বিষয়ে আলোচনা কৰিম। বৰ্তমান এপ্লাই কৰিবলৈ কাৰণে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কোনে এপ্লাই কৰিব পাৰিব এই অৰুণোদয় আঁচনিখন, আৰু এই ফৰ্মখন ক'ত পাব, ফৰ্মখন কেনেকৈ ফিল আপ কৰিব আপুনি, সকলোবিলাক আজি ইয়াতে জনাম। আপোনালোকে এতিয়াও যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল পায় লাইক এটা কৰি দিবলৈ নাপাহৰিব। প্ৰথমতে জানো আহক কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব অৰুণোদয় এপ্লাই কৰিবৰ কাৰণে নতুনকৈ। 1 নম্বৰতে লাগিব আধাৰ কাৰ্ড। আধাৰ কাৰ্ড যদি আপোনাৰ নাই তেনেহ'লে আপুনি অৰুণোদয়ত এপ্লাই কৰিব নোৱাৰিব। সেয়েহে আধাৰ কাৰ্ডখন থকা অত্যন্ত জৰুৰী। আপোনাৰ যদি আধাৰ কাৰ্ড নাই তেনেহ'লে আজি আধাৰ কাৰ্ড বনাই লওক। 2 নম্বৰতে পান কাৰ্ডখনো থাকিবই লাগিব আপোনাৰ। ডমিচাইল অফ আছাম এখন আপোনাক গাঁওবুঢ়াই দি দিব। 4 নম্বৰতে বেংক একাউণ্ট, আপোনাৰ এটা বেংক একাউণ্ট থকাটো অত্যন্ত প্ৰয়োজন আৰু বেংক একাউণ্টখন আধাৰৰ লগত লিংক হৈ থাকিব লাগিব। 5 নম্বৰতে বেংক পাছবুক, বেংকৰ পাছবুকখন আপুনি ফটো মাৰি ফটোষ্টেট কৰি দিব লাগিব। 6 নম্বৰতে 2 কপি ফটো, আপুনি 2 কপি আপোনাৰ পাছপোৰ্ট চাইজ 2 কপি ফটো লাগিব। 7 নম্বৰতে মোবাইল নম্বৰটো আপোনাৰ বেংকৰ লগত লিংক থাকিব লাগিব। 8 নম্বৰতে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনেহ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব। 9 নম্বৰতে ইনকম চাৰ্টিফিকেট আপুনি তাত গাঁঠি দিব লাগিব। 10 নম্বৰতে চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম, এইটো কাৰণে চিন্তা কৰিব নালাগে, তেখেতসকলে এখন ফৰ্ম দিব, তাত আপুনি খালি চহী কৰি দিলেই হ'ব। আইডেণ্টিটি কাৰ্ড, আধাৰ কাৰ্ড নহয়তো আপুনি পান কাৰ্ড দিলেই হৈ যাব। তাৰপিছত ভোটাৰ কাৰ্ড, আপোনাৰ ভোটাৰ ID কাৰ্ড নহ'লে নহ'ব। 13 নম্বৰতে এজ প্ৰুফৰ কাৰণেও আপুনি পান কাৰ্ড দিলেই হৈ যাব। ইয়াতে আপোনাক কওঁ যে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড এই দুইটা থকাটো মেণ্ডেটৰী, মানে প্ৰয়োজনীয়। যদি আপোনাৰ ঠাইত আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড নাই তেনেহ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব বৰ্তমান। মানে আপোনালোকে যিসকলে অৰুণোদয় আঁচনিৰ ধন পাই আছে ছেপ্টেম্বৰ মাহত হয়তো কাটি দিব পাৰে, আৰু নহয়তো আপোনাক ছেপ্টেম্বৰ মাহত আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড প্লাছ কৰি পেলাই জমা দিবলৈ কাৰণে আপোনাক ক'ব পাৰে। আপুনি আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড যদি জমা নিদিয়ে তেনেহ'লে আপোনাৰ টকা পাই নাথাকিব। এতিয়া হওক ফৰ্মখন কেনেকৈ ফিল আপ কৰে সেইটো জানো। ফৰ্মখন ফিল আপ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। অলপো যদি ভুল হয় তেনেহ'লে আপুনি টকা নাপাব। সেয়েহে আপুনি ফৰ্মখন ফিল আপ কৰাটো কেনেকৈ ফিল আপ কৰে আহক আমি জানি লওঁ। প্ৰথমতে আপুনি ডিষ্ট্ৰিক্টৰ নামটো দিব লাগিব, কোনখন জিলাৰ হয়, আৰু তাতকৈ ইম্পৰ্টেণ্ট হৈছে ইয়াতে এপ্লিকেশ্যন নাম্বাৰ, ইয়াতে এটা এপ্লিকেশ্যন নম্বৰ থাকিব, সেই এপ্লিকেশ্যন নম্বৰটো আপুনি ইয়াত বহাই দিব লাগিব। আপুনি যদি নগৰৰ হয় উৰ্বান দিব, আৰু যদি গ্ৰাম্য অঞ্চলৰ হয় তেনেহ'লে ৰুৰেল দিব, ইয়াত টিক মাৰ্ক দিব, আৰু তাৰিখ কোনদিনাখন আপুনি ফৰ্মখন ফিল আপ কৰিছিল তাৰ তাৰিখ ইয়াত দিব। তাৰপিছত আপোনাৰ ব্লক দিব, ইয়াত ব্লকৰ নামটো দিব। তাৰপিছত আপুনি গ্ৰাম পঞ্চায়তৰ নামটো ইয়াত দিব, আপোনাৰ গাঁওখনৰ নামটো দিব, ৱাৰ্ড নম্বৰটো দিব। লোকেলিটি, গাঁৱত বাস কৰা বা নগৰত বাস কৰাসকলে ইয়াত লোকেলিটি ইন টাউন, ইয়াত আপুনি ক'ত বাস কৰে তাৰ নামটো দিব লাগিব। আবেদন কৰি নামৰ প্ৰথম অংশ, আপোনাৰ নামটো ফাৰ্ষ্ট নেম দিব লাগিব। তাৰপিছত মিডিল নেমটো দিব লাগিব। ধৰক আপোনাৰ যদি মণি বা কুমাৰ থাকে তেনেহ'লে মিডিল নেমটো ইয়াত বহাব লাগিব। লাষ্ট নেম আপোনাৰ উপাধিটো ইয়াত বহাই দিব লাগিব। আপুনি জেণ্ডাৰ আছে, জেণ্ডাৰ আপুনি মেল হয় নে ফিমেল হয় ইয়াত টিক মাৰ্ক কৰি দিব। আৰু অত্যন্ত জৰুৰী আৰু প্ৰয়োজনীয় আপুনি চাওকচোন, ইয়াত এজ অন 014/2020 আছে, তাত হ'ব 1 ছেপ্টেম্বৰ 2024। এই 1 ছেপ্টেম্বৰ 2024ৰ ভিতৰত আপোনাৰ বয়স কিমান ইয়াত আপুনি লিখিব লাগিব। ইয়াত বৰ্ডে ভাবিছে এখন 2020ৰ ফৰ্ম, কিন্তু 2020ৰ ফৰ্ম হ'লেও এইখনত খালি এই বস্তুটোৱে খালি চেঞ্জ হ'ব। এজ অন 1/4/20 আছে ইয়াত, আৰু যিখন নেকি আপুনি ছেপ্টেম্বৰ মাহত পাব সেইখন হৈছে 1 ছেপ্টেম্বৰ 2024 বুলি থাকিব। তাৰ মতে আপোনাৰ নিজৰ বয়সটো ইয়াত বহাব লাগিব। ইয়াৰ পিছত আছে হাউচ নম্বৰ, আপুনি ইয়াত হাউচ নম্বৰটো বহাব লাগিব। তাৰপিছত লোকেলিটি, আপুনি আপোনাৰ বসতি স্থান মানে ধৰক আপোনাৰ লোকেলিটিজ এৰিয়াটো বহাব লাগিব। পিনক'ডটো বহাব লাগিব, বহাই দিব লাগিব থানাখনৰ নাম। কণ্টেক্ট নম্বৰ, আপোনাৰ মোবাইল নম্বৰটো, বিশেষকৈ বেংকৰ লগত লিংক থকা মোবাইল নম্বৰটো ইয়াত ভৰাব লাগে। এতিয়া আমি 3খনৰ ভিতৰত এখন ফিল আপ কৰি এতিয়া 2 নম্বৰখনলৈ যাওঁ। ইয়াত চাওক 2 নম্বৰখনত লিখা আছে ফেমিলি ডিটেইলছ, পৰিয়ালৰ বিৱৰণ, আপুনি পৰিয়ালৰ বিৱৰণ দিব লাগিব। ক্ৰমিক নম্বৰত আপোনাৰ গোটেইবিলাক, যদি ঘৰত 5জন পৰিয়াল থাকে গোটেই 5জন ডাঙৰৰ পৰা সৰুলৈ আহিব, তেখেতৰ নাম থাকিব আৰু বয়স থাকিব আৰু জেণ্ডাৰ থাকিব, জেণ্ডাৰ কোন জেণ্ডাৰ হয়, লিংগ মহিলা নে পুৰুষ হয়। তাৰপিছত আপোনাৰ লগত কি সম্পৰ্ক সেই সম্পৰ্কটো লিখিব, যদি পুতেক হয় পুতেক লিখিব, জীয়েক হয় জীয়েক লিখিব। তাৰপিছত এইটো আছে ডি আছে মানে ডাইভৰ্চ, ডি থাকিলে ডাইভৰ্চ হয়, এছ থাকিলে ছেপাৰেট, ডব্লিউ থাকিলে মানে উইডো মানে বিধৱা মানুহ, আৰু DY মানে হ'লে বিকলাংগ।
বিকলাংগ মানুহ এতিয়া আপুনি এই কেটেগৰী কেইটাৰ ভিতৰত যোনটো কেটেগৰীত পৰে আপুনি এইটো টিক মাৰ্ক কৰিব লাগিব ইয়াতে এইটো কওঁ যে আপোনাক এইটো খালি যিজনে এপ্লাই কৰিব তেওঁৰ কাৰণেহে বাকী কেইজন ঘৰৰ সদস্যই ইয়াত কোনো ধৰণৰ টিক মাৰ্ক কৰিব নালাগে 2 নম্বৰতে আহিলে বেংকৰ ডিটেইলছ আপুনি দিব লাগিব ইয়াত আবেদন কৰি বেংকৰ ডিটেইলছ যোনে এপ্লাই কৰে তেওঁৰ বেংকৰ ডিটেইলছ ইয়াত দিব লাগিব কাৰণ বেংকতে পইচাটো সোমাব 1 নম্বৰতে লাগিব আপুনি বেংকৰ নাম দিব লাগিব কোনটো বেংক আপোনাৰ আছে ষ্টেট বেংক অসম গ্ৰামীণ বিকাশ বেংক তাৰপিছত IFSC কোডটো ইয়াত বহাব লাগিব এইটো খুব গুৰুত্বপূৰ্ণ IFSC কোডটো তাৰপৰ বেংকৰ ব্ৰাঞ্চৰ নামটো লাগিব তাৰপিছত আপুনি একাউণ্ট নম্বৰটো ইয়াত বহাব একাউণ্ট নম্বৰটো বহাৰ পিছত ফেমিলি ইনকম পৰিয়ালৰ বাৰ্ষিক আয়টো ইয়াত বহাই দিব কিমান মান হয় আপোনালোকৰ ফেমিলি বাৰ্ষিক আয় ইয়াতে চাওক লিখা আছে ডকুমেণ্ট টু বি এটেষ্টেড কি নথিপত্ৰ আপুনি ইয়াত এটেচ কৰি দিব লাগিব আপোনাক বেংক পাছবুকৰ প্ৰথম পৃষ্ঠা আপোনাৰ বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাটো আপুনি ইয়াত গাঁঠি দিব লাগিব আৰু ইয়েছত টিক মাৰ্ক মাৰিব লাগিব প্ৰায়ৰিটি ছাপোৰ্ট ডকুমেণ্ট অৰ্থাৎ আধাৰ কাৰ্ড পান কাৰ্ড এইবিলাক যে আপুনি ফটো ষ্টেট কৰিবলৈ দিছে ইয়েছ বুলি লিখিব লাগিব ইয়াত আৰু আপুনি যদি কিবা এক্সট্ৰা ডকুমেণ্ট দিছে তেনেহ'লে ইয়েছ দিব আৰু যদি নাই দিয়ে তেনেহ'লে নো দিব ইয়াত ডিক্লেৰেশ্যনত আছে আপোনাৰ 1 নম্বৰ আৰু 2 নম্বৰ সকলোতে আপুনি এটা টিক মাৰ্ক মাৰিব লাগিব আৰু এই ছিগনেচাৰত আপুনি নিজৰ ছিগনেচাৰটো মাৰিব লাগিব যোনে নেকি এপ্লাই কৰিছে ফৰ অফিচাৰ্ছ আছে এইটো অফিচৰ কাৰণেহে ব্যৱহাৰ হ'ব দ্বিতীয়তে আছে একনলেজমেণ্ট ৰিচিপ্ট স্বীকৃতিপ্ৰাপ্ত ইয়াত আপোনাৰ নামটো আৰু কেতিয়া আপোনাৰ পৰা এই ফৰ্মখন ফিল আপ কৰিলে সবিশেষ দি পেলাই ইয়াত এপ্ৰুভ কৰি পেলাই আপোনাৰ এটা ছিগনেচাৰ ল'ব আৰু আপোনাক এই ফালি পেলাই আপোনাৰ হাতত দি পঠিয়াব আৰু এইটো হ'ব আপোনাৰ প্ৰমাণ যে আপুনি ফৰ্ম এখন ফিল আপ কৰিছে এতিয়া কথাটো হ'ল যে এই ফৰ্মখন ক'ত পোৱা যাব এই ফৰ্মখন আপুনি 2024 চনৰ ছেপ্টেম্বৰ মাহত পাই যাব আৰু যেতিয়া চৰকাৰে আপলোড দিব মই তেতিয়া মোৰ চেনেলত আপোনাক অৱগত কৰি দিম আৰু মোৰ চেনেলৰ পৰা আপুনি স্ক্ৰীনশ্বট মাৰি পেলাই লৈ ল'ব পাৰিব এতিয়া আপুনি গম পালে কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগে তেনেকৈ আপুনি ফৰ্মখন ফিল আপ কৰিব বেলেগে ফৰ্মখন ফিল আপ কৰিলেও কিছু ভুল হ'লেই আপুনি টকা নাপাব সেয়েহে আপুনি জানি লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আপোনাৰ যদি ৰেচন কাৰ্ড আছে আৰু আধাৰ কাৰ্ডো আছে তেনেহ'লে দুইটাৰ লগত লিংক কৰিব লাগিব তেতিয়াহে আপুনি বৰ্তমান যদি পাই আছে আঁচনিৰ ধন তেতিয়াহে আপুনি পিছলৈ পাই থাকিব নহ'লে আপোনাৰ ছেপ্টেম্বৰ মাহৰ পৰা আপোনাৰ ধন কাটি দিয়া হ'ব বন্ধুসকল আজিলৈ ইমানেই আছিলে ভিডিঅ'টো আপুনি গম পালে যে কেনেকৈ কি সালসলনি হ'ব কি নহ'ব আৰু কেতিয়ালৈ আপুনি এপ্লাই কৰিব পাৰিব ভিডিঅ'টো যদি ভাল লাগিল আপোনাৰ তেনেহ'লে আপুনি প্লিজ লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কাৰণে একদম নাপাহৰিব জয় আই অসম